নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰা। 21 চনত অসমত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। সেয়েহে অসমৰ ৰাজনৈতিক দল সংগঠন আৰু নিৰ্বাচন বলীয়া ব্যক্তিসকল সাজু হৈছে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ। ৰাজনৈতিক দলসমূহে নিজা নিজা কৌশল ৰচনা কৰিবলৈ আৰম্ভ কৰিছে যে কি ধৰণে শাসনলৈ আহিব পাৰি। ইয়াৰ ভিতৰত আছে কংগ্ৰেছ, বিজেপি, CPI, CPM আৰু AGPকে ধৰি অন্যান্য আঞ্চলিক ৰাজনৈতিক দলসমূহ আৰু CPI, CPM, RCPI আদি বামপন্থী দলসমূহ। ইমানবিলাক দল আছে যদিও মূলতঃ যুঁজখন কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হ'ব। কংগ্ৰেছ যদিও এসময়ত অতি শক্তিশালী দল আছিল, কিন্তু বৰ্তমান বিজেপিৰ আগত কংগ্ৰেছ এক প্ৰকাৰ নিষ্প্ৰভ। এটা দিন এনেকুৱা আছিল, এটা সময় এনেকুৱা আছিল যে কংগ্ৰেছৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ সকলো ৰাজনৈতিক দল একগোট হ'বলগীয়া হৈছিল, মহাযুদ্ধ বন্ধন কৰিবলগীয়া হৈছিল কংগ্ৰেছক পৰাভূত কৰিবলৈ। এতিয়া সেই অৱস্থাৰ সম্পূৰ্ণ ওলোটা। এতিয়া কংগ্ৰেছেহে মহাযুদ্ধ বন্ধন কৰিবলগীয়া হৈছে বিজেপিক পৰাভূত কৰিবলৈ। আৰু অসমত তাৰ কাৰণে তেখেতসকলে ইতিমধ্যে কাম আৰম্ভ কৰিয়ে দিছে। সকলোকে আহ্বান জনাইছে যে বিজেপি ফেচিষ্ট দল, বিজেপিক পৰাভূত কৰিব লাগে, সকলোৱে একগোট হয়। কিন্তু যোৱা নিৰ্বাচনত এই কংগ্ৰেছীৰ 15 বছৰীয়া অপশাসনৰ বিৰুদ্ধে বিজেপিয়ে ত্ৰাণকৰ্তা হৈ সকলোকে একগোট কৰি পৰাভূত কৰিছিল। কিন্তু সময়ৰ নিষ্ঠুৰ পৰিহাস এই কংগ্ৰেছে এতিয়া ত্ৰাণকৰ্তা হৈ পেলাই থিয় হৈছে আকৌ অসমবাসীক ফেচিজিমৰ পৰা ৰক্ষা কৰিবলৈ। বাৰু যি কি নহওক, কংগ্ৰেছৰ কৌশল হ'ল যে উজনি আৰু নামনিত দুইটাত আলি আৰু কুলিৰ মাজত যিটো তেখেতসকলৰ পুৰণা কৌশল ভেটি স্থাপন কৰা। ইতিমধ্যে আলিৰ মাজত তেখেতসকলে ভেটি স্থাপন কৰিবলৈ লৈছে AYUDFৰ লগত মিত্ৰতা স্থাপন কৰি। কুলিৰ মাজত, বিশেষকৈ চাহ মজদুৰসকলৰ মাজত এইটো সম্ভৱ নহয়, কাৰণ এসময়ত চাহ মজদুৰ সংঘৰ দ্বাৰা তেখেতসকলে যিটো ভোট বেংক কৰিছিল চাহ মজদুৰসকলৰ মাজত, সেই ভোট বেংক আজি তেখেতসকলৰ হাতত নাই। সেই ভোট বেংক খহি পৰিল। নতুনকৈ ওলাই অহা শিক্ষিত চাহ মজদুৰৰ যুৱকসকলে বিভিন্ন দল, বিশেষকৈ বিজেপিৰ যোগেদি তেখেতসকলে বিভিন্ন ঠাইৰ পৰা নিৰ্বাচিত যেতিয়া হৈ আহিব ধৰিলে, এক প্ৰকাৰ আগৰ নেতাসকলৰ সেই শক্তি নাইকিয়া হৈ পৰিল। সেয়েহে কংগ্ৰেছক লাগে এতিয়া কা বিৰোধী শক্তি, বিশেষকৈ অসমৰ খিলঞ্জীয়া সমাজখন। আৰু কা বিৰোধী শক্তিক লগত ল'বলৈ হ'লে আঞ্চলিক দলসমূহক লগত ল'ব লাগিব। আৰু আঞ্চলিক দলসমূহৰ ভিতৰত খিলঞ্জীয়াৰ বিশেষকৈ প্ৰধান শক্তি আছিল AGP মিত্ৰতাত আবদ্ধ বিজেপি দলৰ সৈতে, গতিকে AGP কোনো পধ্যেই নাহে। তাৰপিছত থাকিল BPF যোৱা নিৰ্বাচনত বিজেপিৰ লগত আছিল, এইবাৰ কাৰ লগত থাকে জনা নাযায়। আৰু কাৰ্বি আংলঙৰ যিটো আঞ্চলিক ৰাজনৈতিক শক্তি আছিল, সেই বিষয়ে এতিয়াও ভালকৈ জনা পোৱা নাই আমি। তাৰপিছত আহিল আছুৰ নৱগঠিত দলটো, কৃষক মুক্তিৰ দ্বাৰা হ'বলগীয়া নৱগঠিত দলটো, আৰু আঞ্চলিক গণমৰ্চা। আছুৱে কংগ্ৰেছৰ লগত নাহে খাটাং। কৃষক মুক্তি সংগঠনৰ কথা এতিয়া আমি গম পোৱা নাই, তেখেতসকলৰ মনোভাৱ অখিল গগৈ জেলৰ পৰা ওলাই আহিলে স্পষ্ট হৈ পৰিব। আৰু তাৰপিছত থাকিল আঞ্চলিক গণমৰ্চা। আঞ্চলিক গণমৰ্চাৰ আছু আৰু কৃষক মুক্তিৰ দৰে গণভিত্তি নাই, নতুনকৈ গঠন হোৱা এটা সৰু শক্তি। আৰু তেখেতসকল কিন্তু কংগ্ৰেছৰ লগত যাবলৈ আগ্ৰহী। আৰু তেখেতসকলৰ 2-এজন মুখপত্ৰ ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু তেখেতসকলৰ মুখ্য মানুহ যিজন উদ্যোক্তা অজিত কুমাৰ ভূঞা, তেখেত যিহেতু কংগ্ৰেছৰ অনুগ্ৰহতেই ৰাজ্যসভাৰ সাংসদ হৈছে, আৰু তেখেতক কৌশলগতভাৱেই আগবঢ়াই দিছে কংগ্ৰেছে, যাতে ভৱিষ্যতে কা বিৰোধী শক্তিটো কংগ্ৰেছৰ হাতলৈ আনিব পাৰি। এইটোৱে হ'ল বৰ্তমানৰ ছবি। আৰু বিজেপিৰ স্থিতি বা কি কৌশল হ'ব এতিয়া সম্পূৰ্ণকৈ গম পোৱা নাযায়। নিৰ্বাচন যিমান দিন চমু চাপি আহিব সিমান দিন তীব্ৰতৰ হ'ব।
বহু লোকে আঁঠু ল'ব, দল সলাব বা বিজেপিক প্ৰাৰ্থী বিচাৰিব বা অন্যান্য সা সুবিধা ল'ব। কাৰণ তেখেতসকল জনবল বাহুবল সকলো আছে। কেন্দ্ৰটো শাসনাধীষ্ঠ, ৰাজ্যটো শাসনাধীষ্ঠ। বিভিন্ন সংগঠন আছে, RSSটো আছে, RSSৰ কৌশল আছে, সাংগঠনিক ক্ষমতা আছে। গতিকে সকলোবিলাক খটুৱাই লাহে লাহে তেখেতসকলে আগবাঢ়িব আৰু এই কথাবিলাক সময়ত লাহে লাহে চব ফুটি উঠিব। আজিলৈ ইমানে, ভৱিষ্যতলৈ আকৌ দাঙি ধৰিম। নমস্কাৰ, জয় আই অসম।